গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে? এতিয়া সময় হৈছে ৰাতিপুৱা, এয়া চাওকচোন 6টা বাজিছে আৰু ডিব্ৰুগড়ৰ বতৰ চাওক, ৰাতিপুৱা পুৰা বৰষুণ দি আছে। আজি হৈছে বেটীহঁতৰ ফাৰ্ষ্ট স্কুল, মানে আজি ফাৰ্ষ্ট ক্লাছ কেজিলৈ যাব আৰু 1 year পঢ়িলে নাৰ্চাৰীত, এতিয়া আৰু ক্লাছ কেজিলৈ যাব আৰু সেইবাবে ভাবিলোঁ ৰাতিপুৱা শুই উঠাৰে পৰা ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। আৰু এয়া ব্ৰাছটো কৰি লওঁ, ব্ৰাছ কৰি লৈ গা ধুব লাগিব। গা চা ধুই লৈ নিজে ৰেডি হৈ তাইৰ কাৰণে টিফিন চিফিন বনাই স্কুল লৈ যাব লাগিব। আচলতে মই থ'বলৈ নাযাওঁ, দেউতাকে যায়, কিন্তু আজি যিহেতু ফাৰ্ষ্ট সিহঁতৰ নতুন ক্লাছ ন, সেইটো কাৰণে ভাবিলোঁ গৈ আহোঁ, ক'তনো কেনেকুৱা ক্লাছৰুমখিনি সেয়া চাই আহোঁ বুলি। চ' মই যাম বুলি ভাবিলোঁ। মই পটাপট ব্ৰাছ কৰি লওঁ তেতিয়াহ'লে। আৰু এয়া ব্ৰাছ চ্ৰাছ কৰি হৈ গ'ল, আহি পালোঁ পাকঘৰ। আৰু এয়া চাওকচোন, ভাবিলোঁ অকণমান নিজে চাহ অকণমান খাই লওঁ, আৰু মই একেবাৰে ওলাই মেলি ৰেডি হৈ ল'লোঁ। এতিয়া অকণমান লাল চাহ খাই লওঁ, তাৰপিছত তাইৰ কাৰণেও মই টিফিন বনাই দিম। আৰু এয়া চাওকচোন, আজি টিফিনত মই তাইৰ কাৰণে পাস্তা বনাইছোঁ। মাকহঁতৰ কাৰণে, মাকবিলাকৰ মানে এটা প্ৰধান সমস্যা, বাচ্ছাবিলাকক টিফিনত কি দিম, কি দিলে খাব, সেইটো সমস্যা মানে মাকবিলাকৰ মেইন হয় আৰু মানে সেয়াই। আৰু এয়া আজি অকণমান পাস্তা বনাই দিছোঁ। ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ, এতিয়া যিহেতু সময়ৰ বৰ অভাৱ। এয়া মই অকণমান লাল চাহো খাই ল'লোঁ। ৰাতিপুৱা চাহ অকণমান নাখালে মানে মনটো দেখোন ভালেই নালাগে অকণমানো। আৰু সেয়া পলিথিনখিনি গোট খাই আছে, পেলাবলৈ যোৱা নাই, তাকে আপোনালোককো দেখুৱাই দিলোঁ। এয়া মোৰ পাস্তা ৰেডি হৈ গ'ল। এনেকৈ ইগ পাস্তাই বনাই দিলোঁ। অকণমান ওপৰত চচ দিছোঁ বনাওঁতে, তথাপিতো আৰু অকণমান ওপৰত চচ দি দিছোঁ। এয়াই আৰু বছ, তাই টিফিন বক্স ৰেডি হৈ গ'ল। আগতেতো ক্লাছ নাৰ্চাৰীত মানে সিহঁতৰ কিমান দেৰি আছিলে, 8:30 পৰা 11:30 ছুটি হৈ যায়, কিন্তু এতিয়া ক্লাছ কেজিত পূৰা 8টা বজাত স্কুল যাব লাগে। আৰু ছুটি হওঁতেও প্ৰায় 1টাই বাজেগৈ, তো টিফিনটো অলপমান হেভিকৈ দিব লাগে আৰু এতিয়া সেয়াই। আৰু এইফালে বেটি নুঠে, দেখিছে? উঠি আহিছনে নাই? হা, উঠি আহিলি নে? আহিলি নে উঠি? আৰু ৰাতিপুৱা উঠাবলৈ যে কিমান কষ্ট নহয়নে? যেনে তেনে ৰেডি কৰাই দিলোঁ আৰু দেখিছেনে? অকণমান তাইৰ কাৰণে ফ্ৰাইড ৰাইচো বনাই দিলোঁ। অকণমান খাই লৈ ভোক লাগিব স্কুলত। আৰু এয়া ওলাই মেলি ৰেডি হৈ ল'লোঁ। আৰু নাজানো আপোনালোকক কিমানখিনি কি দেখাব পাৰিছোঁ, তথাপিও আমি ৰেডি হৈ গ'লোঁ। গুড মৰ্ণিং ক'বা আকৌ। আৰু এয়া ওলাই মেলি আজৰি, গাড়ীতে যাব লাগিব যিহেতু বৰষুণ দি আছে পূৰা। তো তাইক থৈ আহোঁ, আপোনালোককো অকণমান দেখাওঁ যদি পাৰোঁ। ক্লাছৰ ফালে গৈ আছোঁ, ক্লাছটো পাইছোঁ। সময় হৈছে কেইটা বাজিলে, 11টা বাজিব হৈছে। আৰু মই ফালে ভাত অকণমান পাতি দিছোঁ, মানে ভাতটো পতা নাই, দালি বনাই আছোঁ আৰু ভাতকেইটা পাতিবৰ কাৰণে সেয়া যোগাৰ কৰি থৈ দিছোঁ। আৰু দালি আৰু মধুসোলেং টেঙা তেনেকৈ বনাইছোঁ, আলু দি দিছোঁ, ভোট জলকীয়া দি পিটিকা বনাম। আৰু এইফালে বেটিক আনি ল'ম, তাৰপিছতহে মই আমলেট বনাম আৰু ভাত খাম। তেনেকৈ একেবাৰে চিম্পল আজি, যিহেতু গাটো ভাল নাই, একদম নাকে পানী জকে মোৰ গৈ আছে। আৰু সেইটো কাৰণে বিশেষকৈ আৰু একো নবনাওঁ, স্পেচিয়েল একো নাই আজি, একেবাৰে সুদা ভাত। তো এতিয়া মই পূৰা নিমখ দি অকণমান জালুক দি চাহ অকণমানো খাই ল'ম, তাৰপিছতহে বেটিক আনিবলৈ যামগৈ। আৰু আপোনালোকক আৰু কি পাৰোঁ দিনটো দেখুৱাই থাকিম, আৰু চাই থাকিবচোন শেষলৈকে।
সেয়া ভাত পানীকেইটা হৈছেগৈ আৰু ভাবিলোঁ চাহ অকণমান খাই লওঁ, ইমান চৰ্দি, সেইটো কাৰণে অকণমান এয়া জালুক দি চাহ বনাই আনিছোঁ আৰু এয়া পিঠা কেইটামান গৰমে গৰমে বনাই ল'লোঁ। চাহকণ খাই লওঁ, তাৰপিছতে আকৌ অকণমান লাইভত বহিম, তাৰপিছতে আকৌ বেটিক আনিবলৈ যাব লাগিব স্কুলৰ পৰা। বাকী আপোনালোকক দেখুৱাই থাকিম বাৰু, যিখিনি পাৰোঁ চাই থাকিব শেষলৈকে। ইমান চৰ্ণি লাগিছে ন, নাকে পানী পুৰা অৱস্থা নাইকিয়া হৈ গৈছে মোৰ আজি। হ'লে মানুহে বিশেষ একো সোৱাদ নাপায়, টেঙাটো সোৱাদ পায় আৰু জ্বলাটো সোৱাদ পায়। সেয়া মই টেঙা বনাই আছোঁ, দালি আলু এনেকৈ গোটা কৰি দি দিছোঁ, ঘৰুৱা আলু, আমাৰ ঘৰৰ আলু পিটিকা বনাম আৰু ভোট জলকীয়া দি আৰু আমলেট বনাই ভাত খাম। আৰু এতিয়া সময় হৈছে এয়া 12:50 হ'ল, সিহঁতৰ ছুটি দিছে আৰু লাহে লাহে, আৰু ময়ো এয়া আহি পাই গ'লোহি তাইক নিবৰ কাৰণে। আৰু এয়া দেখিছে নহয়, স্কুলত এখন পাৰ্কো আছে, ইমান ধুনীয়া নহয়, খুব ধুনীয়া, আচলতে পৰিৱেশটো বহুত ভাল লাগে। আৰু পাৰ্কখনো আপোনালোকক অকণমান দেখুৱাই দিলোঁ, বেটিহঁতে খেলি আছে, ভাল লাগিলে আচলতে, সিহঁতকো অকণমান ভিডিঅ' কৰি ৰাখি দিলোঁ। আচলতে আমি এইবিলাক পৰিৱেশ আগতে পোৱা নাছিলোঁ, স্কুলৰ ভিতৰত পাৰ্ক কিবা কিবি। আৰু এয়া ওলাই আহিলোঁ, ভাবিলোঁ ফুচকা কেইটামানো খাওঁ, আজি ফাৰ্ষ্ট ডে' বুলি খাব মন গ'ল ন, খাই এয়া আহিলোঁ। আৰু গালি পাৰিলে গালি নাই পোৱা হয় নেকি? তোমালোকৰ গালি নাপায় ন, আমি যদি সেইটো কথা। স্কুলৰ পৰা আহি ভিডিঅ' কৰিবলৈ নহ'লে গাও ভাল লাগিছে, যিহেতু ঘূৰি খেলি আহিছিলোঁ। আৰু এতিয়া সময় হ'ল, মানে ৰাতিয়ে হ'লগৈ, আৰু ভাবিলোঁ ভিডিঅ' এটা মই বনাই আছিলোঁ, ভিডিঅ'টো কৰিব লাগিব, সেইকাৰণেই আৰু এনেকৈ ভিডিঅ'টো শেষ কৰি দিলোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাব চাই, আৰু এটা লাইক কৰি থৈ যাব, কমেণ্ট এটা কৰিব ধুনীয়াকৈ, আৰু নতুন যদি কোনোবা আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোককো মই সহযোগিতা আগবঢ়াম। তেতিয়াহ'লে আজিলৈ বাই বাই, কোনো এটা নতুন ভিডিঅ'ত লগ পাম।